নমস্কাৰ আশা কৰো আপোনালোক ভালে আছে মই ডক্টৰ মধুস্মিতা কোচ আৰু এই চেনেলটোত কথা পাতো আপোনালোকৰ লগত স্বাস্থ্য সম্পৰ্কীয় কিছুমান টপিকছত ডিঙিৰ বিষ হোৱা বহুত কাৰণ থাকিব পাৰে কেতিয়াবা হয়তো আমাৰ জিডাল ৰাজহাড় তাত হোৱা কিছুমান অসুবিধাৰ বাবে ডিঙিৰ বিষ হ'ব পাৰে বা কেতিয়াবা কিছুমান সৰু সৰু কাৰণতো ডিঙিৰ বিষ হ'ব পাৰে যেনে ধৰক আপুনি কিবা মানসিক চাপত আছে বা একে লেঠাৰে কম্পিউটাৰ বা ফোনৰ খুব ব্যৱহাৰ কৰি আছে এইকেইদিন বা যদি গধুৰ নেকলেছ পিন্ধি কিবা ইভেন্ট আপোনালোকে এটেন্ড কৰিছে কন্টিনিউয়াস 2-3 দিন তেতিয়াও এনেকুৱা হ'ব পাৰে পৰীক্ষা লিখাৰ পিছত পৰীক্ষাৰ্থীৰ এনেকুৱা বিষ হ'ব পাৰে এনেকুৱা বিষ হ'লে আপোনালোকে ঘৰতে কিছুমান ব্যায়াম কৰি পেলাই যথেষ্ট সুফল লাভ কৰিব পাৰে আৰু ইয়াৰ বাবে আপোনালোকক এজন ফিজিঅথেৰাপিষ্টে যথেষ্ট সহায় কৰিব পাৰে মোৰ চেনেলতো এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ'ছ মই দিছো আপোনালোকে নিশ্চয় চাব ধন্যবাদ